Hello guys, good morning. মই সোনিয়া মোৰ অন্য এটি ব্লগ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে খুব বেছি ভালে আছে। আজি হৈছে 4 এপ্ৰিল। সো এইকেইদিন বতৰটো চাইছে কেনেকুৱা ঠাণ্ডা বতৰ। মই ভাবিছোঁ আজি ব্লগটো ষ্টাৰ্ট কৰিলোঁ। বহুত দিনৰ পিছত আহিলোঁ। মই বহুত দিনে হ'ল ব্লগ লৈ অহা নাই তেনেকুৱা ভিডিঅ'। সো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু যদিহে আপুনি মোৰ চেনেলটো নতুনকৈ চাই আছে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে। আহক তেন্তে আজি ব্লগটো ষ্টাৰ্ট কৰোঁ। এয়া মই ৰাতিপুৱা নাস্তাৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। হেল্ল', এয়া চাওক দুপৰীয়া নাস্তা কৰাৰ পিছত মই চুলি কাটিলোঁ। সেয়া অলপমান আপোনালোকক দেখাই দিছোঁ আৰু চুলিখিনি সৰি একদম অৱস্থা গাইজ। আজি মই আপোনালোকৰ আগত এটা ৰেচিপি শ্বেয়াৰ কৰিম। এয়া মই আগতে আলুখিনি ফ্ৰাই কৰি লৈছোঁ। তাৰপিছত ইয়াতে গোটা ধনিয়া আৰু অলপমান পাঁচফোৰণ মই ভাজি পেলাই মিক্সিত মাৰি লৈছোঁ। ইয়াতে সৰিয়হ, জলকীয়া, কেঁচা জলকীয়া, আদা নহৰুখিনি মই ইয়াতে মিক্সিত মাৰি লৈছোঁ একেলগতে। সেয়ে মই বিলাহীখিনিও দিব পাৰিলোঁ হয়, কিন্তু বিলাহীখিনি পাহৰি গ'লোঁ, সেইবাবে মই কাটি লৈছোঁ মিহিকৈ। তাৰপিছত এয়া চজিনাখিনি এতিয়া মই আলুখিনি ফ্ৰাই কৰি লৈছোঁ। তাৰপিছত মই চজিনাখিনিও ফ্ৰাই কৰি ল'ম বাৰু অলপকৈ। এয়া মই চজিনাখিনিও ইয়াতে দি দিছোঁ, ফ্ৰাই কৰি ল'ম অলপ আগতে। মই এতিয়া ওলাই ল'ম। এইফালে মই বনাই আছোঁ বেঙেনা ভৰ্তা, কৰি লৈছোঁ। বেঙেনা হৈ গ'ল। এতিয়া মই মছলাখিনি ফ্ৰাই কৰি ল'ম। সেয়া মই আদা নহৰু পিঁয়াজখিনি দেখাবলৈ পাহৰি গ'লোঁ। তাৰ লগতে মই এইখিনি ভাজি লৈছোঁ। ভাজি মই পিহি লোৱা মিক্সিত মাৰি লোৱা যিখিনি শুকান মছলা আছিলে মই সেইখিনি দি লৈছোঁ। দি পেলাই এতিয়া ভাজি ল'ম ধুনীয়াকৈ, ভালকৈ হোৱাকৈ, মছলাকণ কেঁচা গোন্ধ যোৱাকৈ। তেল যেতিয়া ওপৰলৈকে হয় তেতিয়ালৈকে হৈ যাব মোৰ। এয়া চাব পাৰে হৈছে আৰু। এতিয়া মই মিহি কাটি লোৱা বিলাহীখন দি লৈছোঁ। দি পেলাই এতিয়া অলপ ভালকৈ ভাজিম। বিলাহীকণ সিজি যোৱাকৈ ভালকৈ। নিমখ অলপ দি দিছোঁ, বিলাহীকণ যাতে সোনকালেকৈ সিজি যায় সেইবাবে। এয়া মছলাখিনি অলপ সময়ৰ কাৰণে মই ঢাকি ৰাখিম, 3-4 মিনিটৰ কাৰণে সিজি যোৱালৈকে। এয়া চাওক মোৰ মছলাখিনি ধুনীয়াকৈ সিজি গৈছে, ওপৰলৈ তেল আহি গৈছে, মানে মোৰ মছলাটো হৈ গৈছে। এতিয়া মই চব্জিখিনি দিব পাৰিম আৰু। চব্জিখিনি দিয়াৰ আগতে মই পানী অলপ দি ল'ম ইয়াতে। জোখৰ অনুসৰি আপোনালোকে যিমান মানে চব্জি গাঢ়া কৰি খাব বিচাৰে, পাতলা কৰি খাব বিচাৰে, সেই জোখৰ অনুসৰি আপোনালোকে পানী দিব। মই ইয়াতে পানী 2 কাপ দিছোঁ। এতিয়া প্ৰথমতে 1 কাপ দিলোঁ, চাই লৈছোঁ। তাৰপিছত মই আকৌ লাহেকৈ পানী দিম বাৰু। পানীখিনি দিয়াৰ পিছত মই ঢাকনটো দি অলপ সময় উতলাই লৈছোঁ, যিহেতু মই চব্জিখিনি ফ্ৰাই কৰি লৈছোঁ আগতে, সেইবাবে। এয়া এটা উতল আহি গৈছে। এতিয়া মই চব্জিখিনি দিম। এয়া চব্জিটো ঢলাৰ পাছত, চজিনাখিনি ঢলাৰ পিছত 10 মিনিটমান পিছত মোৰ চব্জি হৈ গ'ল। এয়া পানীখিনি শুকাই গ'ল। এতিয়া অলপ শুকান ৰাখিছোঁ, অলপ জোল ৰাখিছোঁ। বেছি মানুহ নাই, যিহেতু কম মানুহ, অলপ জোলটো ডাঠ কৰি খালে ভাল লাগে।
মোৰ চব্জিখন হৈ গ'ল আপোনালোকে এনেকৈ বনাই খাই ট্ৰাই কৰি চাব সেই গোটা মছলা ইউজ কৰিলে বহুত টেষ্টি হয় তৰকাৰীখন গোটা মছলা ইউজ কৰিব যদি পাৰে মানে বনাই খালে অলপ ভালকৈ বনাই খাব লাগে নহয় জানো ত' গোটা মছলা ইউজ কৰিছিলোঁ খুবেই টেষ্টি হ'ল আপোনালোকেও এইদৰে বনাই খাব এয়া হৈ গ'ল এয়া চাব পাৰে মই ভাতৰ থালিতে ল'লোঁ আৰু অলপমান দেখুৱাই দিছোঁ আপোনালোককো এয়া মোৰ চব্জি ৰেডি বনাই খাই ট্ৰাই কৰি চাব আৰু কেনে পালে জনাব কমেণ্ট কৰি নিশ্চয় 100% গেৰাণ্টি দিছোঁ বহুত টেষ্টি হ'ব এয়া হ'ল ডিনাৰ মই আৰু দুপৰীয়া ভাত খোৱাৰ পিছত ভিডিঅ' নকৰিলোঁ বতৰ বেয়া যিহেতু আৰু ভাত চাত খাই মেলি আৰু শুই থকাই কাম আৰু পিছবেলা উঠি ভিডিঅ' চিডিঅ' নাই কৰা ডাইৰেক্ট সন্ধিয়া বৰষুণ বতৰ জানে এইকেইদিন বতৰটো কেনেকুৱা হৈ আছে বিহুৰ আগত সেইবাবে ৰাতি ডিনাৰত এয়া ৰুটি মাংস বনালে সেয়াই খালোঁ আৰু খাই মেলি আৰু মই লাষ্টত এইকণে ভিডিঅ' কৰিলোঁ আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল পাব লগ পাম অন্য এটি নতুন ভিডিঅ'লৈ মই আজিৰ ভিডিঅ'টো ইমানতে খতম কৰিলোঁ তেন্তে আজিলৈ বাই বাই গুড নাইট